স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আহকচোন আজি চানা দাইলেৰে ঘৰতে বনাওঁ বজাৰৰ দৰে মুচমুচীয়া খাবলৈ ভাল লগা। এইখিনি চাওক মই বনাইছিলোঁ, খাবলৈ বিৰাট ভাল লাগে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া মই ডাঙৰ কাপ একাপ চানা দাইল লৈছোঁ। মই ৰাতি তিয়াই থৈছোঁ গোটেই ৰাতিটোৰ কাৰণে। ইয়াত চৌদা এচামুচ দিছোঁ, বেকিং চৌদা। গোটেই ৰাতিটোৰ কাৰণে মই ঢাকি ৰাখি দিম। ৰাতি তিয়াই থ'লে ভাল হয়, চানাখিনি খুব ভাল ধৰণে কোমলে আৰু ফুলে। এইখিনি মই পাছদিনা ভালকৈ টুকি ধুই কটন কাপোৰ এখনত মই মেলি দিছোঁ। ইচ্ছা কৰিলে আপোনালোকে কাপোৰখনে মোহাৰি দিব পাৰে, যাতে পানীখিনি থাকিব নালাগে, শুকাই যাব লাগে। ৰ'দত দিব নালাগে চানাখিনি, এনেকৈ শুকাব। এইখিনি মোৰ শুকাই গ'ল, চাওকচোন পানী অলপো নাই। এয়া মই ওচৰৰ পৰা দেখাইছোঁ। এতিয়া মই তেল গৰম কৰি লৈছোঁ, ৰিফাইন তেল কেৰাহী এখনত। তাতে মই অলপ অলপকৈ ভাজিছোঁ। এইখিনি খুব ধুনীয়া হৈছে, ফুলি গৈছে। চানাখিনি যে হ'ল, আমি কেনেকৈনো গম পাম? এয়া চাওকচোন, চানাখিনি যেতিয়া ধুনীয়াকৈ ফুলি উঠিব, মুৰমুৰীয়া হ'ব, তেতিয়া ওপৰলৈ উঠি আহে সম্পূৰ্ণকৈ ভাজ খালে। আকৌ এবাৰ ভাজিছোঁ মই, এয়া চাওকচোন, এতিয়া ওপৰলৈ উঠি আহিব। যেতিয়া সম্পূৰ্ণকৈ চানাখিনি হৈ যাব, এইখিনি ওপৰলৈ উঠি আহিছে, এতিয়া জানি যে চানাখিনি হৈ গৈছে। এয়া মই টুকি দিছোঁ। এনেকৈ মই গোটেইখিনি ভাজি ল'লোঁ। এতিয়া সেই তেলখিনিতে মই ভুজিয়া বনাম। এইখিনি চব ইমান ধুনীয়া মুচমুচীয়া হৈছে। এয়া মই ভুজিয়া বনাইছোঁ, এই চানাৰ দৰে অলপ অলপকৈ বনাইছোঁ মই। এয়া এইখিনিও খুব সোনকালে হয়, কম জুইত বনাব লাগে। এয়া এইখিনিও মোৰ হৈ গৈছে। এনেকৈ মই গোটেইখিনি বনাই ল'ম ভুজিয়া। একদম ধুনীয়া শব্দ এটা ওলাইছে, মুচমুচীয়া। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। এই তেলখিনিতে মই বাদামো ভাজি লৈছোঁ। চানা বুলি ক'লে বাদাম, ভুজিয়া গোটেইখিনি সম্পূৰ্ণ হ'লে ভাল লাগে খাই। এইখিনিও মোৰ হৈ গৈছে। এয়া ফাটি গৈছে বাদামখিনি। যেতিয়া সম্পূৰ্ণকৈ হৈ যায়, ফাটি যায়, খুব ধুনীয়া এটা শব্দ ওলাইছে, মুচমুচীয়া। তাতে মই জলকীয়া কেইটামান ভাজি লৈছোঁ, শুকান জলকীয়া আৰু নৰসিংহ পাতো ব্যৱহাৰ কৰিছোঁ মই। নৰসিংহ পাতটো দিলে ভাল লাগে। এইখিনি দেখিছে নহয়, খুব ধুনীয়া মুচমুচীয়া হৈছে। তাতে মই ভাঙি দিছোঁ। এয়া এইখিনি খাবলৈ বিৰাট ভাল হয়, একদম বজাৰৰ দৰে। এইখিনি বাদামখিনি দি দিছোঁ মই। তাতে মই মছলা অলপমান ব্যৱহাৰ কৰিম। নৰসিংহ পাতখিনিও দি দিছোঁ। এতিয়া জলকীয়াখিনি মই হাতেৰে ভাঙি ভাঙি দি দিছোঁ। নিমখ দি দিছোঁ, মই ক'লা নিমখ ব্যৱহাৰ কৰিছোঁ। তাতে এয়া চাট মছলা অলপমান দি দিম, 1 চামুচ দি দিছোঁ। জিৰা পাউডাৰো দি দিছোঁ মই 1 চামুচ। গৰম মছলা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে আমচুৰ পাউডাৰ দিব পাৰে। এয়া গোটেইখিনি মই ভাল ধৰণে তল ওপৰ কৰি সানি দিছোঁ। মোৰ ৰেডি হৈ গৈছে। তাতে মই ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিম। মই জ্বলাটো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে সোৱাদ অনুসৰি দিব। কোনোবাই জ্বলা বেছিকৈও খায়, কমকৈও খাব পাৰে। কিয়নো ঘৰতে বনাইছোঁ, নিজৰ ইচ্ছামতে কৰিব পাৰি। এয়া মোৰ হৈ গ'ল ৰেডি, চাওকচোন। চাহৰ লগত খাবলৈ কিমান যে ভাল লাগে নহয়। এয়া চাওক, একদম ধুনীয়া মুচমুচীয়া হৈছে, বজাৰৰ দৰে। আজিলৈ আহোঁ।